What's up guys, welcome back to my channel. আৰু ফাইনালি মই একমাহ কমপ্লিট কৰিলোঁ ইউটিউবত। টোটেল 18টা ভিডিঅ' দিলোঁ। আপোনালোকৰ ভালে ৰেছপন্স মই পালোঁ। টোটেল 6.2K ভিউজ হৈছে মোৰ আৰু 16K মোৰ ৱাটছ আৱাৰ মানে ৱাটছ মিনিট হৈছে। গতিকে আপোনালোকক সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেদৰে মোৰ চেনেলটো সহায় সহযোগিতা আগবঢ়াই যাব। এতিয়ালৈকে 42% মোৰ ভিউৱাৰ্ছে ছাবস্ক্ৰাইব কৰিছে চেনেলটো আৰু 58% মানুহে এতিয়ালৈকে মোৰ ছাবস্ক্ৰাইব কৰা নাই। গতিকে সকলোকে মই অনুৰোধ কৰিছোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। মোৰ এই যাত্ৰা অবিৰত যাত্ৰা, ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকে এই চেনেলটোত পাই থাকিব। আজি গৈ আছোঁ, এটা ধুনীয়া ভিডিঅ' হ'ব, আজি ভ্লগ হ'ব, লগত বিজু থাকিব। এটা পিকনিক প্লেচ আজি এক্সপ্ল'ৰ কৰিম বুলি আমি ভাবিছোঁ। দীৰ্ঘেশ্বৰী যাম আমি একচুৱেলি। গতিকে চাই থাকক আৰু যদি ভাল লাগে লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো প্লিজ কৰি দিয়ক। জানে ইউটিউবত গোটেই ছাবস্ক্ৰাইবাৰৰে খেলখন হয়। যদি ছাবস্ক্ৰাইবাৰ নহয় চেনেলটো গ্ৰ' নকৰে। আৰু মেইন কথা ছাবস্ক্ৰাইবাৰ বাঢ়িলে মানে এটা সাংঘাতিক এনাৰ্জি পাওঁ মই, ভাল ভাল ভিডিঅ' বনাব ইচ্ছা যায়। এটাও যদি ছাবস্ক্ৰাইবাৰ বঢ়া দেখা পাওঁ নহয় মানে এটা এনাৰ্জি পাওঁ আৰু ভালে মটিভেশ্যন এটা হয়। গতিকে এইখিনি কৰি দিয়ক আৰু এনেকৈ ভিডিঅ' মই দি গৈ থাকিম আৰু বেছি সময় নলওঁ, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আৰু বাইক লৈয়ে ওলালোঁ মই। আজি অলপ খোলা তেলে ভৰাই লৈছোঁ, তেল ডিপুত নাযাওঁ আৰু। তো গাইজ ফাইনেলি বিজুক লগ পালোঁ আৰু বিজু কিবা এটা ক'বানে? কি ক'বা, আমি এটা জেগাত গৈ আছোঁ, চিনাৰীটো ভাল পাব, ভিডিঅ'টো চাই থাকক, লাইক শ্বেয়াৰ কমেণ্ট কৰিব। আৰু আপোনালোকে জানে বিজু নহ'লে মোৰ ব্লগবিলাকো কৰি ভাল নালাগে আৰু এজন লগত থাকিলে ভাল লাগে দিয়কচোন ঘূৰিবৰ কাৰণে। হয় বিজু ভালেখিনি হেল্প কৰি আছে মোক, তাৰ কাৰণে তাক ধন্যবাদ জনালোঁ মই। থেংক ইউ। ধন্যবাদ বিজু ভাই। থেংক ইউ। তো ব'লা আৰু নেকি? ব'লা। আমি বৰ্তমান নাজিৰাঘাট আহিলোঁ, নাজিৰাঘাট পালোঁ আৰু অলপ পিছতে আমি ফুলুং চক পাম। এতিয়া চাই থাকক ভিডিঅ'টো শেষলৈকে, ভাল পাব। তো গাইজ আমাৰ ফাইনেলি আমি ফুলুং চক পালোঁ আৰু আমি চিধা যদি যাওঁ বেজৰা পাম, বেজৰা দুমিনচুকীগিলা পাম আৰু আমি এতিয়া ৰাইট চাইডেৰে যাম। আৰু যদি বেজৰা ফালৰ পৰা যদি আহে তেতিয়াহ'লে লেফ্ট চাইডেৰে নাও সোমাই যাব লাগিব চিধা। আমি এতিয়া ৰাইট চাইডে নাও সোমাইছোঁ কাৰণ যিহেতু আমি নৰ্থ গুৱাহাটী হৈ আহিছোঁ আৰু এতিয়া আমি এনেকৈ ৰাইট চাইডে হয় নাই, এতিয়া ফুলুং দীৰ্ঘেশ্বৰী গৈ আছোঁ। চাওকচোন কি মস্ত পাহাৰ, কি সুন্দৰ এটা পাহাৰৰ ওচৰত কি ধুনীয়া এটা ঘৰ আছে। প্ৰত্যেক দেওবাৰে বজাৰ হয়, তাতে বজাৰ কৰিব আহিব পাৰিব আৰু ইয়ালৈকে বেছি গাড়ী চাড়ী নচলে, সেইকাৰণে ৰাস্তাটো ধুনীয়া হৈ আছে। ব্ৰহ্মপুত্ৰ নদীটো আছে চাওকচোন, কিন্তু দেখা নাপায়, আমি দেখাইছোঁ আৰু আমি যিমানখিনি দূৰত দেখাইছোঁ গছ গছনি আছে এইবিলাক, সেইকাৰণে দেখা নাপায় ভালদৰে। গাইজ অলপ ইয়াতে ৰখি দিছোঁ, সেউজীয়া পৰিৱেশটো আপোনালোকক দেখাম বুলি ৰখিলোঁ আৰু। চাওকচোন ধুনীয়া পাহাৰৰ কাষেৰে এইটো ৰাস্তা এনেদৰে আগবাঢ়ি গৈছে আৰু ব্ৰহ্মপুত্ৰ নদীটো এইটো চাইডে আছে, আমাৰ ৰাইট চাইডে আছে। সেইটো চাইডেও যাই আমি অলপ হেৰি কৰিম, দেখাম আপোনালোকক। এতিয়া অলপ আগবাঢ়ি যাওঁ বলক আৰু কিমান যাব পাৰোঁ চাই লওঁ। ৰাস্তাটো পাই এনেকৈ কি পায় এইফালে এনেকৈ ইফালে বাঁকা মানটাকাটা ওলাব পাৰি, বাঁকা চাইডটো এইটো ৰাস্তাতে ওলাব পাৰি ন? হয়। ঠিক আছে, আৰু আগবাঢ়ি গৈ আছোঁ। এইবিলাক জেগাতে আৰু পিকনিক কৰে মানুহবিলাকে, আহে ইয়াতে। ওচৰতে দীৰ্ঘেশ্বৰী মন্দিৰটো আছে। কাইছে এই নিজৰাটো চাওক, এতিয়া শুকাই গৈছে, পানী নাই, মোটামুটি অলপ চলপ আহি আছে আৰু। কিন্তু বাৰিষা ইয়াৰে কিন্তু এই নিজৰাটো একদম ভাইৰেল হৈ পৰিছিল যোৱাবাৰ। এনেকুৱা ধুনীয়া দেখিবলৈ হৈছিলে আৰু বহুত মানুহ ইয়াতে গোট খাইছিলে এইটো নিজৰাত চাবৰ কাৰণে আৰু।
ভাবিলোঁ আপোনালোকক দেখাওঁ, কিন্তু পানী বহুত কমি গৈছে এতিয়া, আৰ্লি ছিজন যিহেতু, আৰু টুৰিষ্ট আহে যিহেতু ইয়াতে এইবিলাক বনাই আছে। আৰু ইয়াতে এইখিনি জেগা ধুনীয়া কৰি তুলিব বোলে। দাদাহঁতে কাম কৰি আছে, অলপ সুধি ল'ম। আৰু বিজু কিবা ক'ব বোলে, কোৱা বিজু। চ' গাইজ, এই নিজিৰাটো মই জানাত এই যোৱাবাৰ মই 10টা ৰোজা ৰাখি মই ইয়াতে আছিলোঁ, মানে মান্তাকাটাত গৈছিলোঁ। মান্তাকাটাৰ পৰা এনেকৈ সোমাইছিলোঁ, সোমাওঁতে এইটো নিজিৰাত মই গা ধুই কেনে গৈছিলোঁ, ৰোজা ৰাখি কেনে। কি ধুনীয়া নিজিৰা, মানে দেখিবলৈ ভাল। বৰষুণ দিলে মানে কি বেছি পানী পৰে, আৰু এতিয়া বৰষুণ নাই কাৰণে কম পানী পৰিছে। সেইটোৱেতো আমি দেখিছিলোঁ, ভালে লাগিছিলে। কাম চলি আছে এইটো চাইডে, এনেকৈ কিবা পাৰ্ক চাৰ্ক হ'ব চাগে। দাদাটো অলপ সুধিলোঁ আৰু জেগাত কিবা কাম কৰি আছে। কেনেকুৱা মানে কি হিচাপত বনাব এইখিনি জেগা? পাৰ্ক হ'ব ন? এই গোটেই এৰিয়াটোত পাৰ্ক হ'ব তাৰমানে? এইবিলাক ৱাল চোৱাল যে গাঁঠিছে সেয়া নিজৰ পানী যাবৰ কাৰণে? আৰু কি কি হ'ব মানে? এইফালে দেখা, এইফালে দেখোন কিবা গাঁটা চাটা খুন্দা দেখা পাইছোঁ নহ'লে। হয় নেকি? মানে সৰু সুৰা এখন ধুনীয়া পাৰ্ক হ'ব আৰু। এইটো মানে কি, এইটো বাকাৰ কমিটিয়ে কৰিছে নে চৰকাৰৰ ফালৰ? হয়, চৰকাৰৰ ফালৰ পৰাই হ'ব চাগে, যিহেতু বাৰিষাত এইখিনি জেগা মানে চাবলৈ ধুনীয়া হয় আৰু মানুহ বহুত আহে। দূৰৰ পৰা চাই লওক নজাৰাটো। আৰু এইখিনি জেগাৰ বহল কৰি আছে আৰু ন এইটো চাইডে। ঠিকে আছে দিয়ক। গাইছ, এইটো ৰাস্তাৰে এনেকৈ আমি একপাক ঘূৰি আহিলোঁ, আৰু এইফালে এখন চাহ বাগিচা চাওক, ধুনীয়া নজাৰা ইয়াতে। এয়া চাওক, এইটো চাইডৰ পৰা এনেকৈ গোটেই চাহ বাগিচা এইখিনি, আৰু একদম দুইফালে পাহাৰ, দুই পাহাৰৰ মাজেৰে এইটো ৰাস্তা গৈছে। ৰাস্তাটো আগতেও ধুনীয়া, আৰু এতিয়া আৰু বেছি বহল কৰি আছে, আৰু বেছি ভাল হ'ব এতিয়া। আৰু বিজু কি ফটো তুলিবা ইয়াতে? ফটো এটা থাম্বনেইল ল'ম বাৰু আমি ইয়াতে। আৰু ৰাস্তাটো আৰু বেছি বহল কৰিব, চাওকচোন এইখিনি বহল আছেই, আৰু ইয়ালৈকে এনেকৈ ইয়াৰ ৱাল দিছে, বোল্ডাৰ গাঁথনি দিছে। ইয়াৰ আৰু বহল হ'ব এতিয়া, এতিয়া আৰু বেছি মজা হ'ব। গাইছ, ঘূৰি ঘূৰি আহি আকৌ আমি ফুলুং চক পালোঁ। ইয়াতে এখন হোটেল আছে, কিবা এটা খাই লওঁ, এনাৰ্জি ল' হৈ গৈ আছে লাহে লাহে। গাইছ, ফাইনেলি আমি দীৰ্ঘেশ্বৰী মন্দিৰ আহি পালোঁ, এইটো গেটটো। আৰু এনেকৈ অলপ ওপৰৰ ফালে উঠি যাব লাগে, আৰু এনেকৈ চিৰি আছে ভালেকেইটা। স্কুলত পঢ়ি থাকোঁতে ক্লাছ 10ত আহিছিলোঁ দুবাৰমান, তাৰপিছত আৰু এনেকৈ অহা যোৱা নাই ইয়াতে। ভাগৰ লাগিব আজি বিজু ন? ভালেখিনি ওখ আছে, বহুত ওখ আছে, আজি ভাগৰ লাগিব। আপোনালোকৰ কাৰণে কষ্ট কৰিছোঁ, আপোনালোকৰ মৰম আশীৰ্বাদ দিয়াৰ বাবে। এইটো ভাল কথা কৈছা। ভালেখিনি ৰেচপন্স পাইছোঁ আপোনালোকৰ, ভাল লাগিছে। আৰু এনেকৈ মোৰ এই যাত্ৰাত থাকিব, ভালেখিনি মৰম আশীৰ্বাদ পাইছোঁ, আৰু দিব। চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি ছাবস্ক্ৰাইবটো কৰি দিয়ক। ভাল ভাল জেগা দেখাই থাকিম আপোনালোকক। ব্লগিং কৰাটো যিমান সহজ বুলি ভাবিছিলোঁ, একচুৱেলি সহজ নহয়, ভালেখিনি মেহনত হয়। আৰু মেইনলি এডিটিং পাৰ্টটো আৰু টান। এডিটিং কৰোঁতে মাথা গৰম হৈ যায়। মই নতুন যিহেতু, মোৰ কাৰণে অলপ বেছি হাৰ্ড হৈছে। অলৰেডি মানুহ আছে ইয়াতে, ওপৰৰ ফালে আৰু আছে। সেইফালৰ পৰা অলপ নাজাৰাটো চাই লওঁ ৰ'ব। মোৰ মানে এনেকুৱা ভাগৰ লাগিছে, আৰামত থাকোঁতে থাকোঁতে ষ্টেমিনা নোহোৱা হৈ গৈছে। গোটেই ভিউটো চাই লওঁ। সেনেকৈ আৰু অলপ ওপৰলৈকে উঠিব লাগিব। আগৰ ফালে যাওঁ বলক। বহি লওঁ ৰ'ব, ভাগৰ মাৰিলোঁ অলপ। বৰ ওখ ওখ চিৰিকেইটা। সেইটো ৰাস্তাৰে গৈছিলোঁ আমি অলপ আগতে। বান্দৰৰ জাতটো চাওকচোন, চাউল খাই আছে। মন্দিৰত দিবৰ কাৰণে আনিছিলে নেকি চাউলখিনি ন? ৰাস্তাতে থাপ মাৰি ল'লে আৰু ইহঁতে। খাওক দিয়া।
তো গাইজ ফাইনেলি মই আহি ঘৰ পালোঁ আৰু আজি অলপ মিষ্টেক হৈ গ'ল ভিডিঅ' কৰাত মানে মই ওপৰৰ ফালে ভালেখিনি শ্বুট কৰিছিলোঁ কিন্তু সেইখিনি আৰু ভিডিঅ' নহ'ল ৰেকৰ্ড কৰাত মোৰ মানে ভুল হৈ গ'ল অলপ গতিকে পিছত এদিন ভালদৰে দেখাম আৰু আজি মন্দিৰখিনি আৰু পিছৰ এটা খানা খোৱা ঘৰ আছিলে এটা নিজৰা আছিলে আৰু একদম ওপৰৰ পৰা ধুনীয়া এটা ভিউ মই কেপচাৰ কৰিছিলোঁ কিন্তু মোৰ মিষ্টেকৰ কাৰণে অলপ আজি মনটো বেয়া লাগিছে দিয়কচোন এনেকৈ ভিডিঅ'খিনি আজি ৰৈ গ'ল কথা নাই বেলেগ এদিন যাই ভালদৰে দেখাম আৰু এনেকৈ ভুল কৰি কৰি শিকিব লাগিব যিহেতু মই নতুন এতিয়া মিষ্টেকছ আৰ দ্য বেষ্ট টিচাৰ বুলি কোৱা হয় গতিকে এনেকৈ শিকি যাম আৰু গতিকে আজি ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ আৰু ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু কিবা ছাজেশ্যন থাকিলেও দিব আৰু যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিয়ক আৰু ধন্যবাদ